हेलो मोर बंधुসকল मैं आज अंशग्रहण आज आम जी फ्लैट आसो तर सम्मुखर रास्ता बनाबले उद्बोधनी आमार GMC मेयर জ্ঞান শৰণীয়া দেৱ আৰু ৱাৰ্ডৰ পাৰিষদ শ্ৰীযুতা স্বপ্না দেৱী শৰ্মা বাইদেউ আজি আমি যিটো ভাস্কৰ নগৰত আছোঁ ভাস্কৰ নগৰ 1 নং আৰু 2 নং উপপথটোৰ নিৰ্মাণৰ শুভাৰম্ভণি কৰিবলৈ এই মিটিংখন কৰা হৈছে আমি থকা ফ্লেটৰ মজিয়াতে তাতে অংশগ্ৰহণ কৰি খুব ভাল লাগিলে আমাৰ এই ভূমিক দায়ে মেয়ৰ ছাৰক গামোচা পিন্ধালে এতিয়া আমাৰ এয়া স্বপ্না দেৱী শৰ্মা বাইদেউ থকা বাইদেউগৰাকী ইয়াৰ গামোচাৰে সন্মান জনাইছে কাৰিকৰী অভিযন্তা সন্মানীয় দীপক শৰ্মা এতিয়া আমাৰ ভূমিক দাই আমাৰ একদম নিচেই কাষত থকা ৰুমৰ আমাৰ জিমনি বাইদেউ এখন ফুলাম গামোচাৰে আমাৰ আৰু এজনক সম্বোধন জনাবলৈ আগবঢ়াই দিলে এই অনুষ্ঠানত ভাগ লৈ সঁচাকৈ বৰ ভাল লাগিছে বহুত বয়োজ্যেষ্ঠ মানুহ আহিছে সন্মানীয় ব্যক্তিসকল আহিছে কথাখিনি লাহে লাহে কৈ আছোঁ মনে মনে আৰু এতিয়া আমি আমাৰ মাজত স্থানীয় বাকী হিচাপে আমাৰ জ্যেষ্ঠ মহোদয় আমাৰ সন্মানীয় আমাৰ দয়াল দাস পুৰা তেখেতক আমি চিনাকি কৰি দিব বিচাৰিছোঁ আমাৰ মাজত ভূমিক দাই আমাৰ কাষৰ ফ্লেটৰ মুৰব্বীগৰাকী ইয়াৰ সম্বোধন জনাইছে ফুলাম গামোচাৰে আৰু ইয়াৰ নিশ্চয় আমি আগবঢ়াই গৈছোঁ আমাৰ যি সন্মানীয় আমাৰ ফ্লেটৰ জ্যেষ্ঠজন হিচাপে আমি এয়া আমাৰ মৰমৰ শৰ্মাদা অতি মৰমীয়াল বৰ সুন্দৰ বৰ ভাল লাগে তেওঁ লগতে আমাৰ একদম প্ৰিয় মোৰ মৰমৰ দাদা ডেকা দা বুলি কওঁ তেওঁ এই সম্পূৰ্ণ কথাৰে উপস্থাপন কৰিছে বৰ ভাল লাগিছে তেওঁ ইমান ধুনীয়াকৈ কথা কৈছে শুনিয়ে ভাল লাগিছে আমাৰ মেয়ৰ ছাৰ এতিয়া তেওঁৰ শুভ ভাষণ আগবঢ়াইছে শুনো আহকচোন মই নিজকে অলপ ৰেকৰ্ডিং কৰি উঠি লওঁ ৰ'ব মই এই জানো মই দেই হাই আমি আশা কৰিছোঁ প্ৰতিটো কাউন্সিলৰে 1 কোটিৰ ভিতৰত যদি 7-8টা ৰাস্তা বনায় 15 লাখ 16 লাখ 10 লাখ ৰাস্তা নিশ্চয়কৈ প্ৰতিগৰাকী এভাৰেজ 7-8টা ৰাস্তা বনাবলৈ পাৰিব 60টা ৱাৰ্ডৰ 7-8টা ৰাস্তা হ'লে প্ৰায় 400 ৰাস্তা আমাৰ নিৰ্মাণ হ'ব পাৰিব ইয়াৰ লগে লগে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ নিৰ্বাচনৰ সময়ত কৈছিলে যে প্ৰতিটো ৱাৰ্ডত 10 টকাকৈ ইয়াৰ ব্যৱস্থা কৰিব আৰু এইটো মুখ্যমন্ত্ৰী সেইকাৰণে আমাক 10 টকাৰ হিচাপত আমাক 5 কোটি টকাকৈ আমাক দিছে আৰু এইটো 5টাকৈ ৰাস্তা প্ৰতিটো ৱাৰ্ড আমি আমাৰ PWD যোগেদি কৰাৰ কাৰণে কাম আৰম্ভ কৰিছে লাহে লাহে এই সভাত অংশগ্ৰহণ কৰিবলৈ আমাৰ এই উপপথটোত থকা মোৰ ৰাইজসকল আহি উপস্থিত হ'লহি ভালো লাগিছে মানুহ অলপ হোৱাৰ বাবে এই শৰ্মা বাইদেউ আৰু শৰণীয়া ছাৰক অলপ ওচৰৰ পৰা জুম কৰি দেখাই দিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি এতিয়া আমাৰ মাংগলিক কৰ্মখিনি আমি কৰি ল'ম ব্যৱস্থা কৰিছোঁ সেইখিনি কৰি আমি সকলোৰে কাৰণে জলযোগৰ ব্যৱস্থা কৰিছোঁ আমি সকলোকে তালে
ক্ৰিয়াৰ উন্মোচনী যিখন আমি ফলক তৈয়াৰ কৰা হৈছে আমি তালৈ আগবাঢ়িছোঁ। ৰাইজ তালৈ গৈছে। আমি এতিয়া তাত সুন্দৰভাৱে উপস্থাপনৰ ব্যৱস্থা কৰিছে আপুনি বলকচোন। আমি উন্মোচনী ফুলৰ ওচৰ পালোহি। এতিয়া শুভ উন্মোচন কৰিব আমাৰ আমাৰ বাইদেউ। পাৰিষদ বাইদেউগৰাকীয়ে এটি সুন্দৰ মন্ত্ৰৰে চাকিগছ জ্বলালে, চাই বৰ ভাল লাগিলে দেই। উৰুলি দিব দেই আৰু মই যাব লাগে 1 মিনিট। আচ্ছা সকলোৰে কাৰণে আমি খাবৰ ব্যৱস্থা আৰু 2 মিনিট লাগে। মই যে ৰাস্তাটো হ'ব তেতিয়া বাইদেউ এইটো মই বাইদেউ কিন্তু তাত আছো মই তাতে মই ভিন্দ আপনি মোক বলক